Hello guys, good morning. স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ আৰু আপোনালোকে চাই আছে লোকেল বয় এলকেপি ইউটিউব চেনেলটো সবলক বন্ধুসকল আজি ভিডিঅটো আৰম্ভ কৰো তো বন্ধুসকল দেখিছে আজি মই ঘৰত আছোহি আৰু ঘৰত আহিলো কালি দেখালো ব্লগটোত তো আজিও মই কবালে যাম আজি তো লগৰ এটা আহিছে লগৰটোক লগ কৰিব যাম তো লগৰটোক লগ কৰিম আৰু অলপমান কবাত যাম আৰু তো ভিডিঅটো চাই থাকক এটা কথা ক'ব বিচাৰিছো আপোনালোকক তো দেখিছে আজি 3 দিন হৈ গ'ল পুৰা 3 দিন এনেকুৱা টিকা ফটা ৰ'দ মানে টিকা ফটা ৰ'দত কি কম আৰু কৈছো না একদম অৱস্থা বেয়া হৈ গৈছে তো কেতিয়া আহিব এই বৰষুণ জাক অপেক্ষা আছে এই 3 দিন মুঠতে গৰমত থাকিব পৰা নাই একদম অৱস্থা বেয়া মানে তো বন্ধুসকল ওপৰত আছে আকাশ তলত আছে মাটি মোৰ কিন্তু হাতত নাই ছাতি তো আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছো আজি দেখিছে নহয় কিমান কষ্ট কৰিব পাৰো মই আপোনালোকৰ কাৰণে কিমান কষ্ট দেখিছে একদম মানে কি কম গেলা গৰমত ইমান কষ্ট কৰিছো কি কম মানে উপায় নাই মানে ভাষা নাই তেন্তে আজি ভিডিঅ'টো চাই থাকক বেছি দেৰি নকৰি ভিডিঅ'টো গৈ থাকো আজি কিমান দেখাব পাৰো দেখাম তো বলক তেন্তে হ'লে আজি যাওঁ তো দেখিছে এয়া চক ধাননি মাজত কেঁচা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি তো কেঁচা ধানৰ মাজে মাজে গৈ আছো মই তেন্তে বলক আগলৈকে চাই থাক তো এতিয়া ওলাই ললো যাবলৈ কাৰণে তো ৰেডি হৈ গলো সব খালি অকল স্কুটিখন উলিয়াব বাকি আছে উলিয়াম আৰু তাৰপিছত যাম চিধা যাম বন্ধুসকল ফাইনেলি এতিয়া মটৰ ব্লগত আহি গলো আৰু মটৰ ব্লগটো চাই থাকক এনজয় কৰক অলপমান তো এতিয়া গৈ আছো দেখিছে খাৰাং বাৰাং ৰাস্তাটো দি আৰু আগলৈকে এনেকৈ গৈ থাকিম তো চাই থাকিব তো এতিয়া ঘৰৰ পৰা ওলাই দিলোঁ লগৰটো লগ কৰি ল'ম মানে তো লগৰটো কিয় লগ কৰিম আজি এবছৰমান হ'ল মানে অৰুণাচলত কাম কৰি আছিলোঁ তো অৰুণাচলত মই কিছুমান বস্তু থৈ আহিলোঁ মানে তো সেই বস্তুখিনি সি আনি আছে তো বন্ধুসকল ফাইনেলি মই ছুইজাৰলেণ্ড পালোহি মানে লক্ষীপতা হাবি পালোহি মানে আমাৰ চবফালে হাবি তো এতিয়া অলপমান ভাবিছোঁ মই অকণমান হাবি ভিতৰলৈকে যাম বুলি কিবা কিবি দেখি পাওঁ নেকি বুলি হাবিলৈকে যাওঁ তো গাইজ দেখিছে এইফালে ৰাস্তাটো আছে সেইটো ৰাস্তাটো এইফালে স্কুটিখন তো মই অলপমান হাবি কিনাৰ ফালে গৈ সোমাই চাওঁ ডাঙৰ ডাঙৰ গছ সৰু সৰু গছ তো গাইজ দেখিছে অকলে অকলে সোমাই আহিছোঁ মনটো ভয় ভয় লাগিছে তো গাইজ দেখিছে হাবি মাজত আছোঁ এতিয়া বলক তেন্তে আৰু কিমান দূৰ যাব পাৰোঁ গৈ থাকোঁ নাই নাই আৰু ভিতৰলৈ যাব নোৱাৰি কেনেকুৱা ভয়ানক জেগা বে নোৱাৰি একদম নোৱাৰি তো দেখিছে চৰি অকণমান গছত উঠি চাওঁ গছত উঠিবই নোৱাৰিছোঁ ৰ'ব ফাইনেলি এতিয়া বহুত ওপৰলৈ উঠি আহিলোঁ দেখিছে চব কেনেকৈ উঠি আহিছোঁ আৰু অকণমান ওপৰলৈ উঠিব চেষ্টা কৰিম দেখিছে অ' মাই গড তো ভৰি আহিলোঁ গছৰ পৰা নাই নহ'ব
তো গৈ থাকোঁ এতিয়া পৰি গ'লো বে কেলা দুখ পালোঁ বে বন্ধুসকল এনেকুৱা ভুল কেতিয়াও আপোনালোকে নকৰিব চ' মই এনেকুৱা ভুল কৰি কিনে এতিয়া গম পাইছোঁ উঠিব নালাগিছিলে গছত কিন্তু উঠি গ'লোঁ কিয়নো আপোনালোকক দেখাবৰ কাৰণে পৰিলোঁ বিশেষ দুখ নাপালোঁ বেছি খালি অকল ভৰিটো মচক খালে অলপমান কি ক'ব এনেকুৱা ভুল নকৰিব খালি দেই এনেকুৱা ভুল নকৰিব কেতিয়াও নকৰিব নহ'লে মোৰ গতি হ'ব বুজি পালে নহয় মোৰো গতি হ'ব এতিয়া বলক দেৰি নকৰি যাওঁ বন্ধুসকল লগৰটোক লগ পাই গ'লোঁ কিন্তু লগৰটোক লগ পোৱা ভিডিঅ'টো মই দেখাব নোৱাৰিলোঁ আপোনালোকক চ' বেয়া নাপাব তো এতিয়া লগৰটো মোৰ পাছফালে বহি আছে তো চাওক মোক লগৰটোক যদি কোনোবাই চিনি পাইছা লগৰটোক তেনেহ'লে কমেণ্ট কৰি জনাবাচোন ধুমুহা হৈছে কেলা কবাত দিব তো বন্ধুসকল অলপমান আগত পূৰা ৰ'দ দি আছিলে কিন্তু এতিয়া মানে দেখিছে নহয় পূৰা বতৰ কেনেকুৱা হৈ গৈছে এইফালে এটা চাইডে পূৰা বৰষুণ দি আছে এটা চাইডে পূৰা ৰ'দ দি আছে তো দেখিছে পূৰা ভাদৰ পাচলি কেনেকুৱা বতাহ মানে পূৰা দোকান চোকান এই ছাইডত পূৰা উৰি গৈছে তো সেইটো কাৰণে ৰখি দিলোঁ তো আৰু আগলৈ কি হয় গম পোৱা নাই কিন্তু তো বন্ধুসকল বেয়া চেয়া নাপাব মানে পূৰা একদম দেখিছোঁ নহয় কেনেকুৱা বতাহ চতাহ দি দিছে মানে এতিয়া মই ভিডিঅ'টো মানে পূৰা কৰিব নোৱাৰিছোঁ আৰু বৰষুণো আহি গৈছে মানে সেইকাৰণে ভিডিঅ' চিডিঅ' কৰিব নোৱাৰিছোঁ এতিয়া আমি ৰখি আছোঁ পেট্ৰল ডিপুত দেখিছে কেনেকুৱা বৰষুণ দি আছে মানে আজি ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ বন্ধুসকল দেখিলে নহয় অলপমান আগত কেনেকুৱা টিকা ফটা ৰ'দ দি আছে এতিয়া দেখিছে নহয় কিমান টিকা ফটা বৰষুণ দিছে বন্ধুসকল দেখিছে দিনত কিমান ডাঙৰ বৰষুণ দিছিলে চৰি ৰ'দ দিছিলে এতিয়া চব কিমান ডাঙৰ ৰ'দ দিছে এই বৰষুণ দিছে এতিয়া চক তিতি পিনিয়ে পূৰা হেদাই হৈ গ'ল চোলা তোলা পূৰা তিতি এদাই মানে বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানটোৱে আছিল তো আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ বৰষুণ কেনেকুৱা দি আছে তো মই ভিডিঅ' কৰিব নোৱাৰিলোঁ যিহেতু মই মোবাইলত শ্বুট কৰোঁতো তো ভিডিঅ' কৰিব নোৱাৰিলোঁ তো আজি দেখিলে বতৰ কেনেকুৱা কৰি দিলে তো ৰাতিপুৱা মই ব্লগটো বনাওঁতে কিমান ডাঙৰ ৰ'দ দি আছিলে তো এতিয়া কেনেকুৱা বতৰ মানে বৰষুণ বতাহ চব আহি গ'ল দেখিলে ন বতৰটো আজিলৈ বাই বাই বন্ধুসকল তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু যোন নতুনকৈ চাই আছে তেওঁলোকক ছাবস্ক্ৰাইব কৰিব থেংকছ ফৰ ৱাচিং জয় অসম